কেমেৰামেনটো ভাল নহ'ল, আপোনালোকে বেয়া নাপাব। সৰু ল'ৰা যিহেতু অলপমান ভালদৰে উঠাব নোৱাৰিলে, এনেকৈ উঠাই দিলে। এইয়া চাওকচোন চাওক, যি কি নহওক অলপমান তথাপিও মই দেখাবলৈ চেষ্টা কৰিছোঁ। আজি মানে মাছলৈ গৈছিলোঁ। চাই থাকক মোৰ ভিডিঅ'টো, আৰম্ভ কৰোঁ। যোৱাৰ আগতে লগাই লওঁ ছানস্ক্ৰীম, ক'লা হৈ যাম যে। যিয়ে নহওক, ক'লা হোৱাৰ কাৰণে নহয় বাৰু, লগাব লাগে ৰ'দৰ পৰা বাচিবলৈ, হয় নাই বাৰু? হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আহিছোঁ, দেখিছেই দিয়কচোন, মাছ মাৰিবলৈ। ভাবিছোঁ আজি অলপমান দেখাই দিওঁ আপোনালোকক। সেইটো মোৰ কেমেৰামেন, কাম নাই কেমেৰামেনটো মোৰ। এতিয়া পানী খাওঁগৈ, পানী পিয়াহ লাগিছে। ওচৰতে মাহীহঁতৰ ঘৰ আছে। তাৰপিছত মাছ বেছি খোৱা নাই বাৰু। বাকী চাই থাকক আপোনালোকে। এনেকৈ বাই থাকোঁতে জাকৈতে জোক এডাল উঠিলে। তাৰপিছতে মই একদম বামত। চাওকচোন চাওক কি কৈ আছোঁ। মানে জোক বুলি ক'লে বহুত ভয় খাওঁ, সেইটো কাৰণে পিছত আৰু বামে এনেকৈ বাই কাষে বাই গ'লোগৈ আৰু। গাইজ, এতিয়া আহিলোঁ গা পা ধুই আজৰি। বেলেগ চাইডে যিমান শল কিবা কিবি তেনেকৈ বহুত মাছ পায়, মানে বালে মাছ মাৰিলেই পায় আৰু সেনেকুৱা নহয় আৰু আমাৰ ইফালে। তথাপিও 50 টকাৰ মাছ আনিছোঁ মই দেই। মানে যিটো আমাৰ বিক্ৰী কৰে ন, লোকেল সৰু মাছ, পুঠি মাছ, এইফালে বৰহগা মাছ, এনেকুৱা আছে আৰু। আৰু কি খবৰ আপোনালোকৰ জনাব। মোৰ কিন্তু ভাল বিন্দাছ। আজিৰ পৰা যিহেতু আকৌ লকডাউন দি দিছে, তো সেইটো কাৰণে আৰু গাঁৱতে পথাৰে পৰ্বতে ঘূৰি ফুৰিছোঁ। আৰু কাইলৈ মানে যাব পাৰোঁ ঠিক নাই। মোৰ কিন্তু মাছ মাৰি বহুত ভাল লাগে, সেইকাৰণে মই যাওঁ। মুঠতে মই মাছ পাওঁ নাপাওঁ সেইটোৰ লগত কথা নহয়, কিন্তু মই মানে মাছ মাৰি ভাল পাওঁ কাৰণে মই বনাম। চিম্পুলকৈ বনাম এটা ৰেচিপি, ভাজি আৰু বলক দেখাই। এইখিনিয়ে মাছখিনি এপোৱা বেছি হ'ব বাৰু। আৰু এইটো কয় কৰাই পকা বুলি, আপোনালোকে কি কয় জনাবচোন। এইখিনি হৈছে বিলাহী, 2টা বিলাহী আছে ইয়াত, বেছি ডাঙৰ বিলাহীও নহয়। তাৰপিছত মই এইখিনি খুন্দনাতে খুন্দি লৈছোঁ। আপোনালোকৰ যদি মিক্সি আছে তাতে পেষ্ট কৰি লৈ ল'ব। এইখিনি হৈছে আদা নহৰু খুন্দি লোৱা আৰু ভোট জলকীয়াৰ আধা। এইখিনি হৈছে বাঁহগাজ টেঙা কৰি থৈ দিয়া, আৰু এইখিনি অলপ ভাজি পিনে ওলাই থৈ দিম। এয়া দিছোঁ গোটা জিৰা। এতিয়া আমি দিম নহৰু আৰু আদা আৰু ভোট জলকীয়াখিনি। এইখিনি ভাজি ল'ম কেঁচা গোন্ধটো নোযোৱালৈকে। অলপ হালধি দি দিছোঁ, তাৰপিছত আকৌ এনেধৰণৰ মিক্স কৰি দিছোঁ, লৰাই দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত এনেধৰণৰ অলপমান আকৌ অলপ সময় ভাজি ল'ম। এয়া নিমখ, এয়া মাছখিনি দি দিলোঁ। এতিয়া অলপ সময় ভাজি ল'ম মাছখিনি। আপোনালোকে যদি জলকীয়া বেছি খাই দি দিব দেই। হালধি অলপ দি দিছোঁ, তাৰপিছত অলপমান লৰাই দিছোঁ। আৰু এইখিনি সময়তে মই টেঙা গাজখিনিকো দি দিম। এয়া ভাজি থৈ দিয়াখিনি দি দিলোঁ। এতিয়া অলপ নিমখ দি দিছোঁ সোৱাদ অনুসৰি, অলপমান গুড়া জলকীয়া। এতিয়া ভাতখিনি খাই লওঁ। এইখিনি মাছৰ ভাজিকণ হৈ গ'ল, আৰু এইখিনি ৰাতিপুৱা বনোৱা ভাজি আছিল, খাওঁ। গাইজ, খাই বৈ আহিলোঁ। বহুত টেষ্টি হৈছে। নিজে কষ্ট কৰি অনা মাছ যিহেতু, নিজে মাৰি অনা মাছ যিহেতু, খাই বৈ ভালেই লাগিব। যেনেকুৱাই বনাওক, যেনেকুৱাই নবনাওক কিয়, ভালটো লাগিবই। গেছটো শেষ হোৱাৰ কাৰণে চৌকাতে বনালোঁ, আৰু কেমেৰাও ভালদৰে উঠোৱা নহ'ল, বেয়া নাপাব আৰু দেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। ভালদৰে থাকিব, ঘৰতে থাকিব, আৰু
মোৰ এইকেইদিন যিহেতু ভিডিঅ' দিয়া দেৰিও হৈছে, তথাপিও আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকক লগ পালোঁ, ভাল লাগিল। তো লাইক কৰিব, কমেণ্ট কৰি জনালে যেতিয়া মেছেজবোৰ পাওঁ নহয়, কমেণ্টবোৰ পাওঁ নহয়, বহুত ভাল লাগে। তো আজিলৈ বাই বাই।